তো ভাই লোক আজি মোক এজন ব্যক্তিয়ে এই বক্সটো গিফট কৰিছে আৰু এই বক্সটোৰ ভিতৰত আছে চাহপাত আৰু আপোনালোকে হয়তো বিলিভ নকৰিব এই বক্সৰ ভিতৰত যোনখিনি চাহপাত আছে এই চাহপাতৰ প্ৰতি কেজিৰ দাম হৈছে 14,000 টকা মানে 1 কেজিৰ দাম 14,000 rupees আৰু এই কোম্পানীটোৰ নাম হৈছে মেক মানি আৰু এইফালে যদি চাব পাৰে লিখা আছে গোল্ড টি কালেকশ্যন মানে এইটো অলপ গোল্ড কালাৰত আহি যায় তো মই আপোনালোকক দেখুৱাই আছো এতিয়া আনবক্সিং কৰিম চাই থাকিব তো এতিয়া আনবক্সিং কৰি আছো আৰু চাব পাৰে আনবক্সিং এতিয়া আৰম্ভ কৰি দিলো আৰু আপোনালোকক মই কেতিয়াও ইমান দামী চাহপাত খাবলৈ ৰেকমেণ্ড নকৰো যদি মোৰ ভিডিঅটো কোনোবাই এনেকুৱা মানে বহুত পইচাওয়ালা মানুহ চাই আছে তেতিয়াহ'লে তেওঁলোকে এবাৰ ট্ৰাই কৰিব পাৰে বাকি আপোনালোকে এইটো ট্ৰাই নকৰাটোৱে বেছি বেটাৰ আৰু মানে বাৰু ইয়াৰ ভিতৰত এতিয়া কি আছে চাই লও খুলে কেনেকৈ এইটো বাও চাব পাৰে কিবা বেলেগ ষ্টাইলত আছে কিন্তু ইয়াতে দুটা টেমা আছে টেমা মানে এইবিলাক কিবা কেনে হয় আৰু ইয়াৰ ভিতৰত দুটা ফ্লেভাৰৰ চাহ আছে বাৰু আৰু কিবা আছে নেকি এবাৰ চাই লওঁ না 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 ইয়াতে আৰু একো নাই মানে টাম চামটো অলপ বেছি কৰিছে মই এটা খুলো এতিয়া খুলি কেনে চাওঁ কেনেকুৱা ধৰণৰ হয় ৱাও চাব পাৰে তামাম স্মেল দেখোন এনেকুৱা লাগি আছে কিবা চাইনিজ পট আপোনালোকে চাওকচোন আৰু ইয়াৰ ভিতৰত আছে এই চাওক ইয়াৰ ভিতৰত আছে চাহ বাৰু এতিয়া এই চাহটো ট্ৰাই কৰিম আৰু লগতে মই নৰ্মেল চাহ এটাও বনাম মানে 2 কাপকে চাহ বনাম ইয়াৰ পৰা 2 কাপ আৰু নৰ্মেল চাহ 2 কাপ কোনটো টেষ্ট কেনেকুৱা হয় ডাইৰেক্ট আপোনালোকক দেখুৱাই আছো তো প্ৰথমতে নৰ্মেল চাহপাত 1 চামুচ দি ললো আৰু এইবাৰ এইটো তো প্ৰথমতে পেকেটটো খুলি লওঁ বা পেকেটটো খোলা হৈ গ'ল অলপ বেলেগ দেখা যায় চাওকচোন কিবা আনকমন চাহপাত হয় মানে এনেকুৱা ধৰণৰ চাহপাত মই আগতে কেতিয়াও দেখা নাছিলো কিবা এনেকুৱা লাগে সোণৰ গুড়া ওপৰত ছটিয়াই দিছে বাৰু চাহৰ স্মেলটো বহুতেই ধুনীয়া আৰু আপোনালোকে চাহৰ কালাৰৰ ডিফাৰেন্স চাব পাৰে মানে দুটা চাহৰ কালাৰ বেলেগ বেলেগ কমপ্লিট বেলেগ চাওকচোন তো ভাই লোক ফাইনালি চাহ ৰেডি হৈ গ'ল আৰু আপোনালোকে চাগে বিলিভ নকৰিব এইটো চাওক নৰ্মেল চাহ একদম নৰ্মেল যেন দেখা গৈ আছে ন কিন্তু এইটো আপোনালোকে যদি চাই ইয়াতে চাওক একদম গোল্ডেন হয় মানে পুৰা জিলিকি আছে এনেকুৱা লাগি আছে কিবা সোণৰ গুড়া ওপৰত মানে ছটিয়াই দিয়া হৈছে একদম ৰিয়েলি কৈছো একদম টোটেলি ডিফাৰেন্স হয় চাহটো বাকি এতিয়া মই টেষ্ট কৰি কেনে কৈ আছো আপোনালোকক কেনেকুৱা লাগে তো প্ৰথমতে নৰ্মেল চাহটো টেষ্ট কৰি আছো এইটো নৰ্মেলে কাৰণ সদায় খাইয়ে থাকো নৰ্মেল চাহ হয় এইটো আৰু এতিয়া এইটো টেষ্ট কৰি আছো ডিফাৰেন্সটো কি এবাৰ চাই লওঁ ৱাও একদম কসমছে কৈছো এইটো টেষ্টটো অলপ মানে ৰুঅবজা চৰবত যদি আপোনালোকে খাইছে তে হেনেকুৱা ধৰণৰ এটা ফ্লেভাৰ আছে মানে অলপ গোলাপৰ এটা ফ্লেভাৰ আছে আৰু অলপ তেনেকুৱা টাইপ লাগি আছে কিবা মানে অলপ আল্টিমেট মানে চাহ কেনেকৈ বুজাম আপোনালোকক এবাৰ ট্ৰাই কৰিব আপোনালোকে কৰিব তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ফ'ল' বা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় অসম জয় জুবিন দা